পোন প্ৰথমতে আপোনালোকক স্বাগতম জনাইছোঁ কেডি এডুকেশ্যন এণ্ড ব্লগ নামৰ চেনেলটোলৈ। আজি পুনৰ অসম পুলিচৰ পুৰণি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম, যিবোৰ প্ৰশ্ন 2015 আৰু 17 চনৰ এছাম পুলিচৰ পৰীক্ষাত আহিছিল। ইতিমধ্যে এছাম পুলিচৰ পুৰণি প্ৰশ্নৰ পাৰ্ট 1 ভিডিঅ'টো আপলোড কৰা হৈছে। যদি ভিডিঅ'টো চোৱা নাই চাই ল'ব। পাৰ্ট 1 ভিডিঅ'টো মই আই বটনত দি দিম, তাত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। আৰু এনেবোৰ প্ৰশ্ন আহি থকা 2019 চনৰ AB, UB বা অন্যান্য এছাম পুলিচৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব, গতিকে ভিডিঅ'টো ভালদৰে শেষলৈ চাই থাকিব। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আছিল আৰু তেখেতে ৰাষ্ট্ৰপতি হৈছিল 13 মে 1952 চনত। 2 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? উত্তৰ শৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিল। 3 নম্বৰ প্ৰশ্ন, বন্দে মাতৰম গীতটোৰ ৰচক কোন? উত্তৰ বংকিম চন্দ্ৰ চেটাৰ্জী বন্দে মাতৰম গীতটোৰ ৰচক। 4 নম্বৰ প্ৰশ্ন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা আছিল 31,205,576 জন। নেক্সট 5 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ জন্ম কিমান খ্ৰীষ্টাব্দত বা চনত হৈছিল? উত্তৰ 1449 চনত। 6 নম্বৰ প্ৰশ্ন, স্বচ্ছ ভাৰত অভিযান কোনখন ঠাইত শুভাৰম্ভ কৰা হৈছিল? উত্তৰ স্বচ্ছ ভাৰত অভিযান 2 অক্টোবৰ 2014 চনত গান্ধী জয়ন্তীৰ দিনা ৰাজঘাট নিউ দিল্লীত উদ্ঘাটন কৰা হৈছিল। শেষলৈ ভিডিঅ'টো চাই যাব, এই প্ৰশ্নবোৰ খুবেই ইম্পৰ্টেণ্ট। 7 নম্বৰ প্ৰশ্ন, বাগুৰুম্বা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? উত্তৰ বাগুৰুম্বা উৎসৱ বড়ো জনগোষ্ঠীয়ে পালন কৰে। 8 নম্বৰ প্ৰশ্ন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান আছিল? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ আছিল 73.18%। 9 নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰ কোনখন? উত্তৰ অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখন হ'ল তেজপুৰ। আৰু শেষৰটো প্ৰশ্ন 10 নম্বৰ, ডিব্ৰুগড় জিলাত থকা বিমানবন্দৰটোৰ নাম কি? উত্তৰ ডিব্ৰুগড় জিলাত থকা বিমানবন্দৰটোৰ নাম হ'ল মোহনবাৰী বিমানবন্দৰ। আজিৰ ভিডিঅ'টোত এই 10টা প্ৰশ্নই লোৱা হৈছে। ইয়াৰ পিছৰ ভিডিঅ'টোত অসম পুলিচৰ 15-17ত অহা প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব ক'ৰবাত যদি ভুল হৈছে। গতিকে আজিলৈ এইখিনিয়ে।